লগোৱা ৰামৰ মাৱে জোৰোণ দিবলৈ শুভক্ষণে যাত্ৰা কৰোঁ কইনাৰ গৃহলৈ। দোলাওনা দুলীয়া জাপিয়না লগোৱা জোৰোণ আহি পালেহি কইনাৰ মাকক উলিওৱা। ওলাই আহাই দেও তুমি মূৰত কাপোৰ লৈ তোমাৰ শাহুৰৈ আছে জোৰোণ দিবলৈ। অ কুন্তলা দুষ্মন্তৰ পুতলা আজি কিয় আই দেও শিৰত সেন্দুৰ ললা। ৰাম শ্ৰী হৰি মুকুন্দ মুৰাৰী আজি শিৰত সেন্দুৰ নললে নোৱাৰি। অ ৰূপ কুমাৰ নাভাবাই দেও ভৱিষ্যত তোমাৰ। সৃষ্টিৰ পাতনিত বিবাহৰ কাৰণ ভালকৈ চলাবা দাম্পত্য জীৱন। ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ ওলাইছে দৈয়কী হৰি মূৰৈ কাষতে কলচি লৈ। জল ভৰি যশোদা ফুল চন্দন তুলসী পাছলৈ নাচাবা ফুল চন্দন তুলসী। সাগৰো আহিব ভাহি হে ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচি। বেপাই ঘূৰিলা পীৰা পাই বহিলা ঐ ৰাম পাত পাই মেলিলা ভৰিহে। ভৰিলৈ হালধি নমাব নিদিয়ে ঐ ৰাম মৰাৰ মানে হেৰাই বুলিহে। হালধি বাটতি কুঞ্জনী নাৰদী ঐ ৰাম হালধি খেৰচি হ'লেহে। সেইজনী নাৰদীক লৰুৱাই আনা গৈ ঐ ৰাম দ্বিজসী হালধি বাতিহে। গা ধুই দিবি মাকক সুধিলে ঐ ৰাম কি সাঁজ সলাব পাইহে। ছাতে শুকুৱা মুঠিতে লুকুৱা ঐ ৰাম সেই সাঁজ সলাব পাইহে। মুকাল বাঁহৰে চাৰি ৰাম তুমি ভিক্ষাৰী অহাৰ কাৰণ বুজিলোঁ গৃহলক্ষ্মী বিচাৰি। অৰুণ জোন ৰামৰে কাষতে সৌজনো কোন জানিছোঁ চিনিছোঁ ৰামৰে সখী
কাষতে বহি লৈ মাৰিছে মাখি। ৰাম তোমাৰ নিশ্চয় ভুল, নুবুজিলা বিয়াৰ মূল। 25 বছৰ নহওঁতেই কিয় ললা মায়াৰ দোল। আইতাই কৈছিল যেতিয়া নুবুজিলা তেতিয়া। মায়াৰ দোল ডিঙিত লৈ বুজিবানে এতিয়া। হাতত পাণ বঁটা লৈ মা দেউতাক মাতা গৈ। পূজনীয় মা দেউতা যাবলৈ ওলালোঁ, যাবৰ সময়ত